প্ৰথমতে মই চবকে নমস্কাৰ জনাইছোঁ আৰু আজি ইয়াতে উপস্থিত হ'ব পৰা আমাৰ সাংবাদিক বন্ধুসকলক মই নমস্কাৰ জনাইছোঁ। যোৱাকালি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটা মন্তব্য দিছিল, তাৰ পৰিপ্ৰেক্ষিততে আজি আমি এই সংবাদ মেলখনৰ আয়োজন কৰা হৈছে। তেখেতে কৈছিল যে UPPL মানে আপচু আৰু এপচু মানে UPPL। তে মই এই কথাখিনি ক'ব বিচাৰিছোঁ, এই কথাটো একেবাৰে ভিত্তিহীন আৰু মূল্যহীন কথা। একচুৱেলি তেখেতৰ মই ক'ব খোজোঁ যে তেখেতৰ মানে ৰাজনৈতিক দল সম্পৰ্কে আৰু জাতীয় সংগঠন সম্পৰ্কে একেবাৰে নলেজ নাই। জাতীয় সংগঠন বেলেগ আৰু ৰাজনৈতিক দল বেলেগ, আৰু আমাৰ UPPL হ'ল ৰাজনৈতিক দল। আমাৰ UPPL দলত বিভিন্ন জাতি জনজাতিৰ মানুহ আছে আৰু সমানে মৰ্যাদা পাইছে, সকলোৱে সমানভাৱে আগুৱাই যোৱাৰ কাৰণে যিটো আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দলৰ সকলোৱে সমান সুযোগ পাইছে। ইয়াতে মই এজনী মুছলিম মহিলা হয়, ময়ো ইয়াতে দলত কেন্দ্ৰীয় পৰ্যায়ত আছোঁ আৰু সমান অধিকাৰ চবেই পাইছে। ইয়াতে আমাৰ মাজত বেংগলী আছে, আদিবাসী আছে, নেপালী আছে আৰু আমাৰ 7টাকৈ চেল আছে। প্ৰতিটো জাতি জনগোষ্ঠীক মানে ইয়াতে সমান সুযোগ দিয়াৰ কাৰণে আমাৰ চেলবিলাক আছে আৰু ইয়াতে সকলোৱে সমান সুযোগ পাইছে। একচুৱেলি মই ভাবোঁ তেখেতৰ মতিভ্ৰম হৈছে, কাৰণ তেখেতে UPPLৰ উত্থান চাই মানে কি ক'ব কি নক'ব নিজেই গম নাপায়, আবুল তাবুল বকি আছে। গতিকে তেওঁৰ কথাবিলাক একেবাৰে মূল্যহীন আৰু অৰ্থহীন কথা মই ক'ব বিচাৰোঁ। আৰু তেখেতে এইবিলাক কথা কোৱাৰ আগতে ভাবিব লাগে ৰাজনৈতিক দল কি আৰু ইফালে আপোনাৰ জাতীয় সংগঠন কি। গতিকে এই কথাখিনি মই স্পষ্ট কৰিব বিচাৰিছোঁ, আমাৰ UPPL দলত সকলো জাতি জনগোষ্ঠীৰ মানুহে আছে আৰু সকলোৱে সমান সুযোগ পাই আছে, ইয়াতে একো কিন্তু নাই। আৰু সকলোৱে চাই আছে আমাৰ UPPL দল অহাৰ পিছৰ পৰা কি শান্তিৰ পৰিৱেশ এটা হৈছে, সকলো জাতি জনগোষ্ঠী সমানে আগুৱাই গৈ আছে, এতিয়া এটা শান্তিৰ পৰিৱেশ আছে। গতিকে এই বাতাবৰণটো তেখেতে কেনেকৈ নষ্ট হ'ব তাৰেই ষড়যন্ত্ৰ কৰি আছে। গতিকে তেওঁক মই ক'ব বিচাৰিছোঁ যে এই ধৰণৰ ৰাজনীতি কৰিব নালাগে, য'ত মানে তেওঁ নিজেই মূল্যহীন কথাবোৰ মানুহৰ আগত কৈ ফুৰে। ধন্যবাদ। হয়, তেখেতে যিটো কথাটো কৈছে তাৰ ওপৰতে মই ক'ব বিচাৰিছিলোঁ। তেখেতে কৈছে আমাৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰ কথা। তো আমিও শুনিবলৈ পাইছোঁ যেতিয়া BPF চৰকাৰ আছিল, মানে যিটো আপোনাৰ শ্ৰীৰামপুৰ গেট তাতে বস্তাই BPF মানে টকা কালেকশ্যন কৰিছিল, আমিও শুনিবলৈ পাইছোঁ। তা আজি তেওঁলোকে কিহৰ ওপৰত ভিত্তি কৰি তাৰ মানে এনেকুৱা কথাবিলাক কৈ আছে, আৰু লাষ্টত যেতিয়া সাংবাদিক বন্ধুসকলে সুধিছে তেখেতক, মই নাজানো। তেখেতে তাৰমানে কেনেকুৱা ধৰণৰ বক্তব্য ৰাখিছে, মই সেইটোৱে ক'ব বিচাৰিছোঁ যে তেখেতে প্ৰাক্তন BTRৰ BTC চিফ, আৰু তেখেতে যদি এনেকুৱা উপলঙা মন্তব্য ৰাখে সেইটো মানে ভাল নহয় বুলি ভাবোঁ। তো শুনা কথা আৰু মানে দেখা তাতে বহুত পাৰ্থক্য থাকে। তো আমি 17 বছৰে তেওঁলোকে বস্তাই টকা ভৰাই লৈছে চিণ্ডিকেটৰ পৰা তোলা বুলি আমি শুনিছোঁ। তো এতিয়া আজি তেওঁ যিটো ক'ব বিচাৰিছে এইটো একদম মূল্যহীন ভিত্তিহীন কথা। এইবিলাক আমাৰ BTR চৰকাৰক, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ তেখেতৰ মানে যি প্ৰতিচ্ছবি ইয়াক মানে ধূলিসাৎ কৰাৰ কাৰণে কিছুমান ষড়যন্ত্ৰ তেওঁলোকে লিপ্ত হৈছে। তাৰমানে একচুৱেলি অকণমান আগত আমাৰ বাইদেউ ডাঙৰীয়ানী কৈ গৈছে যে আমাৰ UPPLৰ উত্থান দেখি কিনে তেওঁলোকে তাৰমানে ভীতিগ্ৰস্ত হৈছে। আজি চাওক, আৰু এইটোও ক'ব বিচাৰোঁ মই, তেওঁলোকে যে এতিয়া চিঞৰি থাকে উন্নয়ন হোৱা নাই, এতিয়া যিবিলাক দলং ৰাস্তা যিবিলাক ৰৈ আছে এইবিলাক কি 2 বছৰ ধৰি ৰৈ আছে নে আগৰ পৰাই ৰৈ আছিল? আমি যিমান পাৰোঁ এই 2টা বছৰত আমি আপোনালোকক, সেইদিনা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সংবাদ মেল কৰিছে, আমি কি কাম কৰিলোঁ কি কৰা নাই গোটেইখিনি আমি প্ৰেছ বিবৃতিৰ যোগেদি আমি ওলাই দিছোঁ। তো 17 বছৰে হাগ্ৰামা মহিলাৰ নেতৃত্বত যিটো BPF চৰকাৰে শাসন চলাই আছিল, তেওঁলোকে এনেকৈ প্ৰেছ মিট কৰি কেতিয়াবা মানে ৰাইজৰ আগত তেওঁলোকৰ যিখিনি কাম তেওঁলোকে কেতিয়াবা দেখুৱাইছেনে? আমিতো এইবিলাক চোৱা নাই, কাৰণ আমিও BTCত বসবাস কৰি আছোঁ। আৰু তেখেতে কৈছে ৰাজবংশী চেল, তেখেতে তাৰমানে কিছুমান বস্তু আমাৰ পৰা লৈ আছে, আমাৰ UPPLৰ পৰা লৈ আছে, চেলবিলাক আমি UPPLে গঠন কৰা। এতিয়া আমাৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহ আমাৰ ইয়াতে বঙালী, নেপালী, মুছলিম, আদিবাসী, সান্তালী, আপোনাৰ কোচ ৰাজবংশী, অসমীয়া সকলোৱে মিলি কিনে এই সুন্দৰ যিটো নতুন BTR হৈছে, BTR একতাৰ ভাতিৰা সকলোৱে তাৰমানে উন্নয়নৰ দিশে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আগুৱাই গৈ আছে। তো ৰাইজে চাই আছে কি হৈ আছে কি হোৱা নাই। আৰু তেখেতে কৈছে এজন জনপ্ৰতিনিধি যেতিয়া এছেম্বলিত নাযায় ইয়াতকৈ আৰু দুখৰ বিষয় কিবা হ'ব পাৰে নেকি? তেখেতে কিবা এটা কৈছে কিয় যাব? সেইটো তেখেতে নিজে চিন্তা কৰক, বিবেচনা কৰক। এজন জনপ্ৰতিনিধি যদি হয়, সাংবিধানিকভাৱে তেখেতৰ কিমান মানে ৰাইজৰ প্ৰতি যিখিনি সাংবিধানিকভাৱে যিখিনি দায়িত্ব আছে সেইখিনি তেওঁ পালন কৰিছে নে নাই সেইখিনি আপোনালোকে চাওক। তো এইবিলাক ভিত্তিহীন মূল্যহীন
কাৰণ আমাৰ ইউপিপিএলৰ উত্থান দেখি তেওঁলোকে মানে ভীতিগ্ৰস্ত হৈছে তাৰ কাৰণে এইবিলাক তেখেতে মানে বিভিন্ন সভাই সমিতিত গাই কৰি আছে নম্বৰৰ ক্ষেত্ৰত একো বিভাজন কৰা নাই সেইদিনা এটা নটিফিকেশ্যন ওলাইছে তাতে আপোনাৰ গভৰ্ণমেণ্ট গাইডলাইন মতে যিখিনি চাকৰি যিখিনি সংৰক্ষণ থাকে SC ST বা জেনেৰেল OBC যিটো পৰ্যায়ত যেনেকৈ থাকে সেইটোতো ঠিক তেনেকৈ ৰখা হৈছে ইয়াতেতো কোনো মানে আপুনি যিটো কৈছে তেনেকুৱা ধৰণৰ একো কৰা হোৱা নাই এইটো মানে কি ক'ব ইয়াতে একো তেনেকুৱা বিভেদ নাই ইয়াতে মেৰিট বেচিছত হ'ব আপোনালোকে সুধি লওক চাওক এই 99ৰ চাকৰি বুলি কয় যে কিছুমান তাৰমানে আগত এই 99ৰ সমস্যাটো কোনো সমাধান কৰিলে এই 99ৰ সমস্যাটো আমাৰ BTR চৰকাৰ আমাৰ এই প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ সদিচ্ছাৰ কাৰণে আজি 99ৰ যিটো চাকৰি সমস্যা সমাধান হৈছে সেইদিনা কিছুমানে কৈ আছে ছাৰ আমি পইচা দিছোঁ চিফ ছাৰে আমাৰ বৰ্তমান যিজন আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ছাৰ তেখেতে কৈছে আপোনালোকে যাক টকা দিছে তেখেতক ধৰক আপোনালোকৰ পৰা আমি একো পইচা লোৱা নাই আপোনালোকক আমি এপইণ্টমেণ্ট দিছোঁ আপোনালোকক লগত এসাঁজ খাই আমি আপোনালোকক মানে হাতে এপইণ্টমেণ্ট দিছোঁ আমাৰ BTRৰ ফালৰ পৰা তো কোনোবাই ক'ব পাৰিব নেকি আমাৰ কোনোবা এজনে মানে অফিচাৰে হওক বা কোনোবা নেতাই হওক আমাৰ এই 99ৰ কাৰণে আমাৰ মানে তেওঁলোকৰ পৰা পইচা লৈছে এইবিলাক সম্পূৰ্ণ মিথ্যা তো কামবিলাক আমি যিবিলাক কৰি আছোঁ এইবিলাক তাৰমানে নিট এণ্ড ক্লিন হৈ আছে আপোনালোকেও চাই আছে আপোনালোকেও মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোকেও চাই আছে তো আমাৰ মানে ৰাইজৰ লগত আমাৰ যিখিনি ইণ্টাৰেকশ্যন হৈ আছে এইটো মানে বহুত ধুনীয়াকৈ আগুৱাই গৈ আছে ইয়াতে কোনো বিভেদ হোৱা নাই